মা, এটা কথা জনাবাচোন, তুমি মোক সন্তান হিচাপে পাই সুখীনে? 9 মাহ 9 দিন তোমাৰ গৰ্ভত যান্ত্ৰণা দি মই এতিয়া এজন প্ৰাপ্তবয়স্ক পুৰুষ। তোমাৰ ভৱিষ্যতৰ সঁহাৰি মই, তোমাৰ জীৱনৰ মাৰ যাবলৈ ওলোৱা বেলিটোৰ সোণালী কিৰণ মই, তোমাৰ দুহাতৰ দুখ সুখ আৰু অভিমানৰ হস্তৰেখাৰ অংকন মই, তোমাৰ জীৱনত উৎসৰ্গা কৰা প্ৰতিটো সম্পদৰ সম্পদ মই। পৃথিৱীৰ প্ৰকৃত প্ৰেমৰ একমাত্ৰ উদাহৰণ তুমি আৰু তোমাৰ ভালপোৱা। তোমাৰ প্ৰেম নিস্বাৰ্থ। কিন্তু এতিয়া মোৰ জীৱন সূৰ্যটো মোৰ মূৰৰ ওপৰত হেলনীয়াকৈ ৰৈছেহি। তুমি দেউতাৰ লগত কৰা ভুলৰ দৰেই ময়ো একেটা পথৰেই পথিক এতিয়া। কাৰোবাৰ হৃদয়ত অলপ মৰম বিচাৰি কিমানবাৰ যে অভাৰটেক কৰিছোঁ তোমাৰ আশা আৰু কল্পনাক। তুমি আঙুলিয়াই দিয়া ন' এণ্ট্ৰি ছিগনেল ক্ৰছ কৰি কিমানবাৰ যে জৰিমনা ভৰিছোঁ। মই নকলেও তুমি মোৰ মুখখনি চাই পাই যোৱা তুমি নকৰা প্ৰশ্নৰ উত্তৰ। তোমাৰ মৰমত মই কেতিয়াও চেষ্টা কৰা নাই নিজকে হেৰুৱাবলৈ। বিনিময়ত হেৰুৱাইছোঁ নিজকে কাৰোবাৰ ৰোমান্টিক বিজ্ঞাপনত। কাৰোবাৰ ঘৃণাখিনি আঁকোৱালি লৈছোঁ, কিন্তু তোমাৰ মৰমখিনি লৈছোঁ চৰকাৰী চাকৰিয়ালে লোৱা মাহটোৰ দৰমহাৰ দৰে। মোৰ প্ৰতিটো কষ্টত তোমাৰ অন্তৰখনে হাহাকাৰ কৰি উঠে, মই কৰা প্ৰতিটো ভুলক ক্ষমা কৰি। তুমি যিহেতু মাতৃ, তোমাৰ মৰম সহানুভূতিটো মোৰ বাবে উত্তৰাধিকাৰী স্বৰূপ, মই যেন পাবই লাগিব। তুমি তথাপিও প্ৰতিবাদ নকৰা। তুমি পৃথিৱীৰ দ্বিতীয়টো শিলৰ মূৰ্তি, মোক শাস্তি নিদিয়া কিয় তোমাৰ প্ৰতিটো ভগ্ন স্বপ্নৰ খলনায়ক মই।